নমস্কাৰ মোৰ নাম তন্বিৰা মুছমিৰ আৰম্ভ হ'ল তো গাইছ মই এনে এটা বস্তু দি যাম তাৰমানে আমাৰ ৱৰ্ল্ডৰ তাৰমানে 6 নম্বৰ আৰু নৰ্থ ইষ্টৰ 1 নম্বৰ আৰু এইটো কি বস্তু আপোনালোকে যদি এণ্ডক চাই দেখে আপোনালোকে একদম মজাকৈ গম পাই যাব তো মই এতিয়া বেছি নকওঁ তাৰমানে মই এক্সাইটেড হৈছোঁ এই বস্তুটো দেখাবা মই জানো দিয়কচোন কিন্তু আপোনালোকক নামান ছাৰপ্ৰাইজ দিব লাগিব না ঠিক আছে আৰু সেইটো সৰু বস্তুত আছে যেন নলবাৰীত ভাবকচোন তো বৰা আমি যাওঁ আৰু এইটো হ'ল শিৱ মন্দিৰ তাৰমানে শিৱ মূৰ্তি মানে আমাৰ মানে ৱৰ্ল্ড লাৰ্জেষ্ট তাৰমানে মূৰ্তি তাৰমানে 6 নম্বৰত পৰে ৱৰ্ল্ড লাৰ্জেষ্ট মূৰ্তি আৰু ভাবকচোন এইটো ক'ত আছে জানে এইটো নলবাৰীত আছে ৱৰ্ল্ড লাৰ্জেষ্ট 6 নম্বৰ মূৰ্তিৰ ভিতৰত পৰে আৰু তাৰমানে শিৱ তাৰমানে বহুত এটা ভাল দেৱতাকে জানে তাৰমানে কিবা এটা নামান পূজা কৰি দিলে তাৰমানে বহুত তাৰমানে সন্তুষ্ট হৈ যায় চব দেৱতাই ভাল দিয়কচোন কিন্তু শিৱ তাৰমানে দেৱতাটো বহুত ভাল তাৰমানে কিবা নামান বহুত তাৰমানে সৰু বস্তুতে বহুত ভাল পাই যায় আৰু আপোনালোকক ক'ব হাৰ মহাদেৱ বুলি আৰু ছাৰ কি বম লাগি দিয়কচোন কিমান ডাঙৰ তাৰমানে আৰু তাৰমানে মোৰ আমাৰ তাৰমানে প্ৰাউড হ'ব লাগে প্ৰাউড ফিল কৰিব লাগে আমাৰ নলবাৰীত লগি তাৰমানে নলবাৰীত আছে ৱৰ্ল্ড লাৰ্জেষ্ট মূৰ্তিৰ ভিতৰত 6 নম্বৰত চাওকচোন একবাৰ কিমান ডাঙৰ আৰু নৰ্থ ইষ্টৰ 1 নম্বৰত আছে দিয়ক এইটো মূৰ্তিটো তাৰমানে মই তাৰমানে চাইকেল পাগল আহি যাব তাৰমানে ইমান ডাঙৰ মূৰ্তি আপোনালোকো আহিব তাৰমানে আৰু 8 মাৰ্চত শিৱৰাত্ৰি পূজা আছে তাৰমানে ইয়াতে বহুত ডাঙৰকৈও পাতিব দিয়কচোন আৰু বহুত মানুহ আহিব তাৰমানে আৰু এইটো কমপ্লিট হৈ তাৰমানে ৱৰ্ল্ডৰ বহুত বেলেগ জেগাৰ পৰা আহিব তাৰমানে আৰু সেইটো নলবাৰী আহিব কেনে ভাল লাগিব ভাবকচোন একবাৰ মই তাৰমানে চাই কিনে বহুত লাগি দিছোঁ চাওকচোন একবাৰ আপোনালোকে কিমান ডাঙৰ আৰু তো ক'ত আছে নে এইটো নলবাৰী পল্লুৱা ৰোড আছে তাৰে খাজজাৰা বিখ্যাত খাজজাৰা আশ্ৰমখন বহুত ডাঙৰ দিয়কচোন এখনো সেই খাজজাৰা আশ্ৰমৰ পৰা তাক নামত সিফালে আহিলে এটা সৰু ৰাস্তা আছে সেই সৰু ৰাস্তাৰ পৰা আহিলে আপোনাৰ পাই যাব এই শিৱ তাৰমানে মূৰ্তিটো তাৰমানে মোৰ তাৰমানে ইমান ভাল লাগিছে তাৰমানে আৰু মই যেতিয়া সৰু হৈছিলোঁ সৰু থাকাতে বহুত ইমান ডেভেলপ হোৱা নাছিল কিন্তু এইবাৰ বহুত ডেভেলপ হৈ গৈছে আৰু এতিয়া আৰু ময়ো কথা পাতিম তাৰমানে অনুপ দাস ছাৰৰ লগত মই এতিয়া কথা পাতিম আপোনালোকে চাই থাকক একদম ফাৰ্ষ্টৰ পৰা এণ্ডক লগি আৰু আপোনালোকৰ ছাপৰ্টটো দেখি থাকিব আৰু ফ'ল' বটনটো একদম দাবি দিব তো মূৰ্তি আৰু ইয়াতে উঠি যাব পাৰি মই এতিয়া ইয়াৰ পৰা উঠি যাই মই আপোনালোকক ওপৰত দেখা আৰু ওপৰত দাদাহঁতে আংকুলহঁতে আৰু আণ্টিহঁতে চবে তাৰমানে কৰি আছে পূজা কৰি আছে মই আপোনালোকক চব দেখি আছোঁ তাৰমানে চাওকচোন বা সেইটো হ'ল ৰাস্তা এটা আৰু তাৰমানে মোৰ চাই কিনে বহুত ভাল লাগিছে কিন্তু তাৰমানে আপোনালোকে আহিব আৰু এই মজাটো লৈ যাওক তাৰমানে ৱৰ্ল্ডৰ 6 নম্বৰ লাৰ্জেষ্ট মূৰ্তিটোৰ তাৰমানে আপোনালোকে ইয়াতে উঠি আহিব পাৰিব তাৰমানে ইয়াতে সেই জেগা তাৰমানে আপোনালোকে ইয়াৰ পৰা চাব পাৰিব আৰু পূজা কৰিব পাৰিব তাৰমানে দাদাহঁতে পূজা কৰিছে ন দিয়ক কৰক আৰু তাতে বাটাও আছে তাতে পূজা কৰি আছে তাৰমানে আপোনালোকক পূজা কৰিব লাগিব আৰু মইতো তলত নামি যাই আছোঁ এতিয়া তলত নামি যাই কাৰণে মানুহক চব দেখাম আৰু আমি অনুপ দাস ছাৰৰ লগতে আমি কথা পাতিম আপোনালোকে চাই থাকিব খালি আপুনি চব দেখাই দিম আৰু য'ত তাৰমানে ৰেষ্ট কৰে তাৰমানে নিজৰ পৰিয়ালটোৰ লগত আৰু এইটোতো যামেই তাৰমানে এইটো একদম কুঁৱা এটা একদম শিলেদি বনাই দিছে আৰু এখেত হ'ল নন্দী আৰু এইটো হ'ল ভেন্দি তাৰমানে আৰু এতিয়া মই আপোনালোকক যাম আৰু কুঁৱাটোত মই একদম যাব এক্সাইটেড হৈছোঁ দিয়কচোন মোক বাছ চাওঁ তাৰমানে যাই কেনে আৰু আপোনালোককো মই দেখাম আৰু চবৰে কি মজাকৈ শিলেদি বনাইছে আৰু আমি এতিয়া এণ্ট্ৰি লৈলোঁ তাৰমানে গোটা কমপ্লিট হোৱা নাই দিয়কচোন এতিয়া তাৰমানে বনাই আছে আৰু যেতিয়া কমপ্লিট হ'ব তেতিয়া আৰু বেছি মজা লাগি যাব আৰু চবৰে ধনী হ'ল আৰু ইয়াতে আৰু এণ্ট্ৰেঞ্চ এটা আছে আৰু ইয়াতে গুচি গ'লে আৰু ইয়াতে মাধৱদেৱৰ যোনখিনি পৰিয়াল আছে চবতে আছে আৰু এতিয়া মই কোৱাটো তাৰমানে এতিয়া মইতো গোটেই পৰিয়ালৰ নাম তাৰমানে আমাৰ লগত অনুপ দাস ছাৰ আৰু তাৰমানে এই মেইন দায়িত্ব তাৰমানে আৰু আপুনি কৈ দিয়কচোন তাৰমানে মাধৱদেৱৰ তাৰমানে পৰিয়ালটোৰ তাৰমানে নামকেইটা এতে মহাদেৱ আছে মহাদেৱৰ পৰিয়াল পাৰ্বতী আছে গণেশ আছে কাৰ্তিক আছে লগতে লক্ষী আছে সৰস্বতী আছে মহাকালৰ মূৰ্তি আছে বশিষ্ঠ মুনি আছে এই গোটেই মহাদেৱৰ পৰিয়ালটো আছে বশিষ্ঠ মুনিটো আমাৰ বাহিৰত থাকিব কিন্তু বাকি গোটেই মহাদেৱৰ যিটো পৰিয়াল এই পৰিয়ালটো ইয়াতে মানে বাস কৰে থাকে গোটেই
বনাই আছে নেকি এইটো অহা 8 মাৰ্চ যি শিৱৰাত্ৰি আছে এই শিৱৰাত্ৰিৰ দিনা এইটো ওপেনিং হ'ব ৰাইজৰ কাৰণে মুকলি কৰি দিয়া যাব এতিয়া কাম চলি আছে বৰ্তমান 8 তাৰিখৰ কাৰণে কাম চলি আছে 8 তাৰিখে ইয়াত সম্পূৰ্ণ হ'ব 8 তাৰিখৰ পৰা ৰাইজৰ কাৰণে মুকলি কৰি দিব এটা আমার লগত আছে অনুপ দাস স্যার মানে এই শিব মূর্তিটা মানে মেন তা মানে দায়িত্ব রাখা মানুষ তো আমরা এই শিব মূর্তিটো আমার বিষয় আমি জানিব খুঁজো এই শিৱ মূৰ্তিটো মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি বুলি এটা আমাৰ সমিতি আছে য'ত অফিচ আছে গোপাল বজাৰত আৰু এই মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ যি আমাৰ 139 জন মেম্বাৰ আছে এই মেম্বাৰৰ যি লাভৰ যি অংশ এই সঞ্চয়ৰ যি লাভৰ অংশ এই লাভৰ অংশৰ আমি গোটেই পইচা আমি এই সোসাইটিৰ মেম্বাৰবিলাকে ভগাই নলয় যে সমাজৰ কাৰণে কিবা কৰিব লাগে সোসাইটিয়ে সমাজৰ প্ৰতি আমাৰ দায়িত্ব আছে গতিকে এই দায়িত্ব বুজি আমি এই লাভৰ পইচাই দি আমি ইয়াত এই 2 বিঘা মাটি ক্ৰয় কৰি আৰু ইয়াত এটা মন্দিৰ বাবা ভোলানাথৰ 91 ফুট ওখ মূৰ্তি যোৱা আমি 2023 চনৰ ফেব্ৰুৱাৰীৰ 18 তাৰিখে এই মূৰ্তিটো আমি ৰাইজৰ বাবে মুকলি কৰি দিছিলো কিন্তু এই মূৰ্তিটোৰ কাম আমি আৰম্ভ কৰিছিল 2020 চনৰ মাৰ্চ মাহতে আৰু 2020 চনৰ পৰা কাম কৰি 2023 চনত আমি এই মূৰ্তিটো আমি সম্পূৰ্ণ কৰি আমি ৰাইজৰ কাৰণে মুকলি কৰি দিছো আৰু এইবাৰ অহা 8 মাৰ্চত যি শিৱৰাত্ৰি হ'ব এই শিৱৰাত্ৰিৰ সময়ত ইয়াত এটা আমি গুহা বনাইছো য'ত বাবা ভোলানাথৰ যি নিবাস স্থান গোটেই পৰিয়ালৰ সৈতে যি নিবাস কৰা যি স্থান আছে এই স্থান আমি এটা বনাইছো বনাই এই গুহাটো আমি অহা 8 মাৰ্চত ৰাইজৰ বাবে আমি মুকলি কৰি দিম আৰু এই অনুষ্ঠানটোত অকল মই নহয় আমাৰ মহালক্ষ্মীৰ 139 জন মেম্বাৰ ইয়াত জড়িত হৈ আছে বিভিন্ন সমাজকৰ্মী আছে ইয়াৰ লগত আমাৰ দিহা পৰামৰ্শ দিয়াত তাৰ উপৰিও প্ৰমুখ হিচাপে যেনেকৈ আমাৰ ডক্টৰ উমেশ চক্ৰৱৰ্তী আমাৰ এই সোসাইটিৰ মেম্বাৰ আৰু আমাৰ গোটেই দিহা পৰামৰ্শ দিয়া মানুহ আৰু তো কিছু কমপ্লিট হ'ব তো এইটো অহা 8 মাৰ্চত আমাৰ কমপ্লিট হৈ যাব আৰু আমাৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আমাৰ সোসাইটিৰ সভাপতি আৰু তাৰ লগতে দীপক কুমাৰ দাস আমাৰ পৰিচালন সঞ্চালক ৰাজু গোস্বামী সঞ্চালক আছে বা এনেকৈ যজ্ঞেশ্বৰ গোস্বামী আছে মই আছো এনেকৈ আমি বহু কেইজন মানুহে ইয়াৰ লগত জড়িত হৈ আছো আৰু ইয়াত ওতপ্ৰোতভাৱে লাগি আছো আৰু লগত প্ৰয়াত কমাৰ্চ কলেজৰ প্ৰফেচাৰ প্ৰয়াত অশোক কুমাৰ শৰ্মা তেখেতো ইয়াৰ লগত জড়িত আছিল আৰু মোৰ মতে এইটো মানে 6 নম্বৰ লাৰ্জেষ্ট এডাৰ ষ্টেচু বোলে বিশ্বৰ ভিতৰত 6ষ্ঠ স্থানত আছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বোচ্চ মানে মূৰ্তি এটো গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এটো 1 নম্বৰত আৰু 8 মাৰ্চত আপোনালোকে আহিব একদম পুৰা মজা লাগি যাব একদম ধুমধামকে সেলিব্ৰেট হ'ব আৰু মই ভিডিঅ'টো এতে নকৰো আৰু এই ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু ফলো কৰি দিব বাই বাই